হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৰে খবৰ ভালেই নিশ্চয়। চ' মই জনাম মোৰ যোনভাইজনক সকলোৱে স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ তো মোৰ যোনভাই চেনেলৰ পৰা সকলোকে ভোগৰ ভোগালী তথা মাঘৰ বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৱে দিনবোৰ ভালে যাওক, কুশলে যাওক, সমূহ ৰাইজ হেপ্পী থাকক। তো তাকে কামনা কৰিছোঁ। যিহেতু আজি উৰুকা নিশা, তো আজি উৰুকা নিশা উজাগৰে নিশা আমি ভেলাঘৰত কটাম। তো সমূহ চব দেখাবলৈ চেষ্টা কৰিম, যি পাৰোঁ তাকে দেখাম। আৰু যিহেতু পূৰা মিউজিক চলি আছে ন, মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰোঁ, তাত কপিৰাইট লাগি যাব মোৰ ভিডিঅ'বিলাক। তো মোৰ প্ৰায়ভাগ ভিডিঅ' কপিৰাইট লাগি গৈছে দেই, তো কি কৰিম, উপায়তো নাই ন। তো সেইকাৰণে প্ৰথম অলপ ভুল হ'বও পাৰে আগলৈকে, বা নহয়, তাকে কামনা কৰিলোঁ। তো আপোনালোকে ভিডিঅ' শেষলৈ চাই থাকিব, কি হয়, পূৰা ধামাকা হ'বলৈ গৈ আছে, পূৰা মানে কি ক'ম, পূৰা এৰেঞ্জমেণ্ট চলি আছে পূৰা। তো চব দেখাবলৈ চেষ্টা কৰিম। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' সেই ফ্ৰেণ্ডছ, প্ৰথম মই যাম মানে আমাৰ দুটা টীম, আমাৰ গাঁওখনৰ দুটা টীম। তো সেইটো টীম প্ৰথম যাম, তাত যাম, কি হৈছে চব দেখাবলৈ চেষ্টা কৰিম। তো ব'লক আজি মোৰ লগত ভিডিঅ' পূৰা এনজয় কৰক। চ' সেই ফ্ৰেণ্ডছ, মই প্ৰথম উপস্থিত হৈছোঁ আমাৰ ছেকেণ্ডটো ভেলাঘৰ। তো আমাৰ গাঁৱত দুটা ভেলাঘৰ হয় আৰু এইটো হৈছে ছেকেণ্ড ভেলাঘৰ। তো আমাৰ মানে যিটো নেকি আমাৰ সৰু চাম, তো সেই সৰু চামটো ইয়াত বনায়, আৰু সেইটো হৈছে ডাঙৰ চাম। তো সেইটো দেখাবলৈ চেষ্টা কৰিম। আৰু তাৰ পূৰা এৰেঞ্জমেণ্ট পৰা চলিছে আৰু পূৰা মানে আৰু মোটামুটি আৰু অলপ ভালকৈ বনাইছে আৰু নৱদীয়া পূৰা। আৰু এইদৰে কলপাত, ওপৰতো কলপাত, এনেকৈ দুটা ৰুম বনাইছে। এইফালে পূৰা চাউণ্ড লৈ আহিছে দেই, ডিজে পূৰা ডিজে বজাইছে। চ' মই আগতীয়াকৈ মানে ভিডিঅ'টো গানটো অফ কৰিব দিলোঁ, যিহেতু মোক কপিৰাইট লাগি যাব ন, কৈছোঁ আপোনালোকক এবাৰ। আৰু এইফালে পূৰা সুন্দৰ। আৰু এইটো হৈছে মেজি। চ' সেই ফ্ৰেণ্ডছ, সকলোকে হেপ্পী পূৰা একদম পূৰা ধামাকা, কি ক'ম, পূৰা ধামাকা হৈ আছে বৰ্তমান। চ' ভোগালী আয়োজন কেনেকুৱা? ভালেই ন? এই পূৰা বমাই কেনেকুৱা ভোগালী আয়োজন? পূৰাই ন? পূৰা এইফালে পূৰা একদম পূৰা আয়োজন চলি আছে। এতিয়া বৰ্তমান মানুহ নাই, খোৱাৰ সময়ত বহুত মানুহ ল'ব ইয়াত। চ' সেই ফ্ৰেণ্ডছ, মানে কাৰ ঘৰত কি বনাইছে চব মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। ফটো দেখাবলৈ চেষ্টা কৰিম, কোনে কি বনাইছে, কোনে কি খাই আছে। এক নম্বৰ কথা হ'ল ইয়াৰ কাৰণে বেয়া লাগে। তো আমাৰ এইফালে চব একেলগে বস্তু নাখায়, গতিকে বেয়া লাগে অলপমান। তো মানুহ অলপমান কি হ'ব মানে, দুখ লাগে আৰু নিজকে। তো আগৰ পৰা এইটো নিয়ম আৰু চবে ঘৰে ঘৰে খায়। তো সেই গতিকে চবকে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই তাত এটা টীম আছে, সেইটোকো দেখাম কি বনাইছে। তেতিয়া ব'লক আজি ভিডিঅ'টো আৰু মই বৰ্তমান আছোঁ ছেকেণ্ড প্লেচ। চ' মই কৈছিলোঁ ছেকেণ্ড প্লেচ, তো মানে চব এক্সট্ৰা কি ক'ম, পূৰা ধামাকা খানা হৈ আছে ইয়াত। আৰু ৰান্ধনি কিনাত মাইকী মানুহ ৰান্ধনি কিন্তু দেই, মই তেতিয়াতো তাত মতা মানুহ ৰান্ধনি আছিল, বৰ্তমান মাইকী মানুহ। ইয়াত কি বনাই আছে, কি মাংস এইটো? হাঁহ মাংস। আৰু কি আছে এইটো? কি মাছ বনাম এতিয়া, মাছ মানে পিঁয়াজ ফ্ৰাই কৰি আছোঁ। আৰু কি মাছ? ৰৌ মাছ ৰৌ মাছ নেকি? পূৰা মানে ধামাকা হ'ব এইফালে, পূৰা আমাৰ দৰ্শক মণ্ডলী বহি আছে পূৰা। খানা মানে কি পূৰা ফাটাফাটি খানা, পূৰা ফাটা হয় খানা। এয়া পূৰা মাছ, আৰু এয়া মাংস, এয়া হাঁহ মাংস, আৰু বিলাহী, এইবিলাক পূৰা শাক পাচলি কাটি যায়, ভাজি যে কিবা আছে আৰু পূৰা একদম ধামাকা হৈ আছে। চ' সেই ফ্ৰেণ্ডছ, বৰ্তমান মই দেখাব গৈছোঁ আমি যিটো নেকি ভেলাঘৰ বনাইছোঁ। চ' সেই ভেলাঘৰটো দেখাবলৈ গৈ আছোঁ। আৰু এয়া হৈছে ভেলাঘৰ, পূৰা ইমানো ভাল হোৱা নাই। তো সেই গতিকে মানুহ নাই বনোৱা ন, তেখেতে অলপ ধুনীয়াকৈ বনাই থৈ দিছে এনেকৈ। তো এয়া পূৰা একদম মই যে ষ্টেটাছ ফালি থাকোঁ JBL, চ' JBL আনিছোঁ, 3 টকাৰ কাৰণে অফ কৰি থৈছোঁ। আৰু এয়া হৈছে মেজি। ইমান মোৰ কেমেৰাটো ভাল নহয়, তো সেই গতিকে মই ভালকৈ দেখাব পৰা নাই। ৰাতিপুৱা দেখাম, যিহেতু মই মেজি জ্বলাম।
তো এইটো ভেলাঘৰ আৰু এইফালে পূৰা জুই পূৰা থকা গৈছে ল'ৰাবোৰ নাই বৰ্তমান তো আহিব গোটেইবোৰ নাচিব পূৰা ফূৰ্তি হ'ব ইয়াৰ পৰা চাউণ্ড এইটো ভেলাঘৰৰ আমাৰ ভিতৰৰ পৰিৱেশটো দেই আমাৰ যেতিয়া এইফালে পূৰা ভেলাঘৰত পূৰা টোপনি মাৰি আছে পূৰা একদম থেংক ইউ চেম টু ইউ বাট একদম পূৰা এয়া আমাৰ ভিতৰৰ পৰিৱেশ এইবোৰ তো শেষলৈকে ভিডিঅ'টো চাই থাকিব ওই রাতি হলে বৰ ভাল লাগে ওই ৰঙা পানীৰ বতাহ পাচলি ভাল পাওঁ পটল ৰাতি হলে বৰ ভাল লাগে ৰঙা পানীৰ বতাহ ভাল লাগে তোমাৰ চুমা দুটি ৰাতি হলে বৰ ভাল লাগে ৰঙা পানী জানানে নিবিচাৰে জাতি কোনো তোমাকে লগত লৈ সদায় গুচি যাম তোমাকে লগত লৈ সদায় গুচি যাম তুমি নাচাবি এতিয়া যে গাভৰুলৈ কথা মৰম কৰোঁ বিচাৰি ফুৰিছো সুগন্ধি মৰম জানানে নিবিচাৰে চ' হে ফ্ৰেণ্ডছ গুড মৰ্ণিং সৰু প্ৰভাত সকলোকে তো উজাগৰি নিশা ভেলাঘৰত কটাই দিলোঁ আৰু বৰ্তমান ৰাতিপুৱাই গ'ল আৰু যিহেতু মই কৈছিলোঁ আপোনালোকৰ ভিডিঅ'ত এবাৰ এই বছৰো মেজি মই জ্বলাম তো সেই গতিকে গা পা ধুই পূৰা ৰেডি হৈ আহোঁগৈ মেজি জ্বলাবৰ কাৰণে তো টাইম বৰ্তমান 5টা 5:30 হৈছে তো মানে ল'ৰাবোৰ প্ৰায়ভাগ গুচি গৈছে আৰু মই থাকি গৈছোঁ আৰু কেইজনমান আছে 5জনমান আছোঁ এই বৰ্তমান দেখাই আছোঁ ৰ'ব দৃশ্যটো পৰিৱেশটো এয়া শুই আছে পূৰা আৰু এইফালে পূৰা টোপনি দেই নামটো মানে মুখখন দেখাব পৰা নাযায় কিন্তু ভিডিঅ'ত পূৰা টোপনি এয়া পূৰা আৰু এই হৈছে আমাৰ বৰ্তমান পোৱা পৰিৱেশ এইটো মেজি আৰু এইকেইটা যে বিয়েল ৰাতি গোটেই ৰাতি ধমধমে ওলাই গৈ পূৰা ৰেডি হৈ আহিছোঁ ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত মেজি জ্বলাম আজি পূৰা ফুল কনফিডেঞ্চ আপোনালোকে মোৰ লগত থাকি আজি একেলগে মেজি জ্বলাম নে কি ব'লক আজি মেজি জ্বলা আৰম্ভ কৰোঁ অ'কে
চ' হে ফ্ৰেণ্ডছ ফাইনেলি আমাৰ পূৰা ভেলাঘৰ চেলাঘৰ চব জ্বলাই দিয়া হৈ গ'ল আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যিহেতু ৰাতি বহুত টোপনি ক্ষতি হৈছে আৰু যিবিলাক চাউণ্ড আনিছিলোঁ চব যি কাম কৰিছোঁ চব মানে সঞ্চাই দিব লাগিব বস্তুবিলাক তো সেই গতিকে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই তেতিয়া অলপ হ'লেও ভাল পাইছে তেনে প্লিজ এটা লাইক কৰি দিব আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব তেতিয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যনটো আপুনি আগত পাই আহিব আজিলৈ ইমানতে বাই বাই হেপী ভোগালী বিহু